তো ভাবিলোঁ বোলো আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই দিওঁ। তো আজি গৈ আছোঁ কেম্পিং কৰিবলৈ অকলে। তো গৈ আছোঁ চাইকেলখন লৈ। তো তাৰমানে যাওঁতে ভিডিঅ' কৰি থাকিব পৰা নাই, আন্ধাৰ একো দেখি নাপাওঁ। তাত ভিডিঅ' কৰিবলৈ তাৰমানে এনেকৈ ফ্ৰণ্ট কেম কৰি ল'লে ৰাস্তাই দেখি নাপাওঁ, সেইকাৰণে বোলো ৰখি পিনে ভিডিঅ' এটা বনাই লওঁ। তো এতিয়া গৈ আছোঁ কেম্পিং কৰিবলৈ। তো টেণ্ট চেণ্ট চব লৈ লৈছোঁ। তো ডাইৰেক্ট গৈ লগ পাই আছোঁ টেণ্টৰ ভিতৰত পলক। তো এয়া আহি টেণ্ট চেণ্ট ৰেডি কৰি ল'লোঁ। তো এতিয়া টেণ্টটো ৰেডি কৰি এতিয়া সোমাই আপোনালোকৰ মুখ আগতে এয়া টেণ্টৰ ভিতৰত চব ৰেডি কৰি ল'লোঁ। এইপিনে চক গাৰু চাহটো কাপোৰ চাপোৰ চব আনি ৰেডি কৰি লৈছোঁ। তো এতিয়া খানাটো খাওঁতে ভিডিঅ' বনাব পাৰোঁ নে নোৱাৰোঁ নাজানো। তো খানাটো খাই তাৰপিছত কৈ আছোঁ আপোনালোকক। গৈ পিনে গাইছ খানা ৰেডি হৈ গ'ল, পূৰা কাঁহীত পেকিং কৰি লৈ আহিছিলোঁ। তো এতিয়া খানাটো খাওঁ, তাৰপিছত শুই পিনে ৰাতিপুৱা লগ পাই আছোঁ। তো এতিয়া গাইছ ৰাতি টেণ্টত এতিয়া শুব লৈছোঁ। তো অকলে শুই আছোঁ। তো ৰাতি ঠাণ্ডা লাগিছে। টেণ্টটো এতিয়া ৱাটাৰপ্ৰুফ হয় নে নহয় মই একো গমেই নাপাওঁ। তাৰমানে ইয়াত অলপ হেৰি হৈ গৈছে, আপোনাৰ কি বুলি ক'ব, কোন এটা অলপ হৈ গৈছে। তো গোটেই ৰাতিটো কেনেকৈ কি হয় দেখুৱাই আছোঁ, আৰু যদি একো নহয় ডাইৰেক্ট ৰাতিপুৱা লগ পাই আছোঁ। মৰ্ণিং। তো ৰাতিপুৱা এতিয়া শুই উঠিলোঁ। সাংঘাতিক ঠাণ্ডা লাগিলে খালি দেই ৰাতি। তাৰমানে শ্লিপিং বেগ এটা যদি লৈ আহোঁ তেতিয়া তাৰমানে ঠাণ্ডা নালাগে। তো এতিয়া চৰাই চিৰিকটিয়ে পূৰা মাত দি আছে। তো শুই ভালে লাগিলে। তো ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টেণ্ট চেণ্ট এতিয়া সামৰোঁ, তাৰপিছত ঘৰলৈ যাম। বাই বাই।